ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় আৰু ষ্টে ফিট যোগ কেন্দ্ৰৰ যুটীয়া উদ্যোগত আজি হাৰাবাৰী গাঁৱৰ নিউট্ৰিশ্ৰেছ মাছৰুম ফাৰ্মৰ চৌহদত 4টাকৈ মহানিম পুলি ৰোপণ কৰা হয়। উল্লেখ্য যে এই বছৰ 5 জুনৰ দিনা এই দুয়োটা অনুষ্ঠানে ডিব্ৰুগড় চহৰকে ধৰি বিভিন্ন এলেকাত 5000 নিম পুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। দৈনিক বিভিন্ন শিক্ষানুষ্ঠান ব্যক্তি বাটপথৰ কাষত এই বৃক্ষৰোপণ কাৰ্যসূচী চলি আছে। ইতিমধ্যে ডিব্ৰুগড় বিদ্যালয়সমূহৰ পৰিদৰ্শকেও এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰি জিলাখনৰ বিদ্যালয়সমূহৰ চৌহদত বৃক্ষৰোপণৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ এক নিৰ্দেশনা দিছে। আজি কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া, ষ্টে ফিট যোগ কেন্দ্ৰৰ পৰিচালন সঞ্চালক জগদীশ ভৰালী, ফাৰ্মখনৰ স্বত্বাধিকাৰী কৃষ্ণকান্ত শইকীয়া, কানৈ মহাবিদ্যালয়ৰ বৃক্ষৰোপণ কোষৰ সমন্বয়ক ডক্টৰ বিৰাজ দত্তই একোটাকৈ মহানিম পুলি ৰোপণ কৰে। কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত আৰু স্থানীয় ৰাইজৰ সহযোগত কানৈ মহাবিদ্যালয় আৰু ষ্টে ফিট যোগ কেন্দ্ৰৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা বৃক্ষৰোপণ কাৰ্যসূচীত ইয়াৰ উদ্দেশ্য আৰু লক্ষ্যৰ বিষয়ে অৱগত কৰে অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই। অধ্যক্ষগৰাকীয়ে সদৰি কৰি কয় যে অসম চৰকাৰে বৃক্ষ বন্ধু কাৰ্যসূচী ভূয়সী প্ৰশংসা কৰাৰ লগতে এনে কাৰ্যসূচী এই দুয়োটা অনুষ্ঠানে পূৰ্ণ সহযোগিতা আগবঢ়াই চৰকাৰৰ লক্ষ্য পূৰণ কৰাত সহায় কৰিব। স্মৰ্তব্য যে এই কাৰ্যসূচীৰ বহু পূৰ্বৰে পৰা কানৈ মহাবিদ্যালয় আৰু ষ্টে ফিট যোগ কেন্দ্ৰই ডিব্ৰুগড় চহৰৰ বিভিন্ন অঞ্চলৰ লগতে গ্ৰাম্য প্ৰধান অঞ্চলতো বৃক্ষৰোপণ কৰি ৰাইজৰ সমাদৰ লাভ কৰিছে। প্ৰায় 5000 মহানিম পুলি ৰোপণ কৰাৰ উদ্দেশ্য লোৱা অনুষ্ঠান দুটাই জিলাখনৰ বিভিন্ন অঞ্চলত বৰ্তমান প্ৰায় 1000 নিম পুলি ৰোপণ কৰিছে। পৰৱৰ্তী সময়ত এই কাৰ্যসূচীক আৰু অধিক ব্যাপক কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰতিটো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, বিদ্যালয় মহাবিদ্যালয়, ব্যক্তিগত চৌহদ আদিত নিম পুলি ৰোপণৰ বাবে অনুষ্ঠান দুটাই সকলোকে আহ্বান জনাইছে। আজিৰ বৃক্ষৰোপণ কাৰ্যসূচীত কানৈ মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ নিৰ্মালী পেগু, অধ্যাপক কৌস্তভ দিহিঙীয়াকে ধৰি বহু সংখ্যক গাঁওখনৰ গণ্যমান্য ব্যক্তি উপস্থিত থাকে।